নমস্কাৰ ৰাইজ, আমন্ত্ৰণ জনাইছোঁ মোৰ ইউটিউব চেনেল কৃষ্ণা জ্যোতিষলৈ। এইটো প্লেনেট আমি অলৰেডি এটা চিৰিজ আৰম্ভ কৰিছোঁ, যিটোৰ নাম হ'ল প্লেনেটছ ইন এষ্ট্ৰলজি বা জ্যোতিষত গ্ৰহৰ কি স্থান বা কি ৰোল, তাক লৈ আমি চৰ্চা আৰম্ভ কৰিছোঁ। এটা ভিডিঅ' অলৰেডি মই আপলোড কৰিছিলোঁ। যদি আপোনালোকে চোৱা নাই তেন্তে সেই ভিডিঅ'টো চাই ল'ব, তেতিয়া আপোনালোকে বুজি পোৱাত সহায় হ'ব। আজিৰ এই ভিডিঅ'টোত মই ডিছকাছ কৰিম 9টা গ্ৰহৰ ভিতৰত এটা গ্ৰহ। আজি ডিছকাছ কৰিম আমি উইল ডিছকাছ টুডে এবাউট ছান বা সূৰ্যৰ বিষয়ে আমি ডিছকাছ কৰিম। সূৰ্য, আপোনালোকে জানে জ্যোতিষত সূৰ্যক কিং অৱ দ্য প্লেনেট বা গ্ৰহৰ ৰজাৰ সন্মান দিয়া হৈছে। তো সূৰ্য, নৱগ্ৰহৰ ভিতৰত সূৰ্যৰ স্থান হ'ল ৰাজতুল্য। গতিকে আপোনালোকে যদি এনেকৈ ভাবে যে সূৰ্যৰ কেৰেক্টাৰিষ্টিক্স কি, এজন প্লেনেট সূৰ্যৰ বৈশিষ্ট্য কি, এইটো অতি সহজে আপোনালোকে এনেকৈ বুজি পাব যে সূৰ্য হ'ল ইট কণ্ট্ৰলছ আৱাৰ চ'ল। আমাৰ যে আত্মা, আমাৰ আত্মাৰ কাৰক হ'ল সূৰ্য। সূৰ্য হ'ল আমাৰ পাৰ্চনেলিটি। সূৰ্য হ'ল আমি ভিতৰৰ পৰা আমাৰ আত্মা কেনেকুৱা, ই হ'ল সূৰ্য। সূৰ্যই আমাক দিয়ে সাহস, আত্মবিশ্বাস। সূৰ্যক জ্যোতিষত পিতৃতুল্য বুলিও ধৰা হয়। গতিকে জ্যোতিষত পিতৃৰ কাৰকো সূৰ্য হয়। গতিকে কাৰোবাৰ কুণ্ডলীত যদি সূৰ্যৰ স্থিতি বেয়া থাকে, তেতিয়াহ'লে তেনেকুৱা ক্ষেত্ৰত মই বহুতো কুণ্ডলী বিচাৰ কৰিছোঁ, আৰু মোৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ আধাৰত মই এইটোৱেই ক'ব পাৰোঁ যে যাৰ কুণ্ডলীত সূৰ্য নীচ বা সূৰ্য দুৰ্বল হৈ আছে, তেওঁলোকৰ ক্ষেত্ৰত হয় পিতৃৰ লগত মনোমালিন্যতা ঘটে, নাইবা পিতৃৰ লগত মনৰ অমিল হয়, বা পিতৃৰ পৰা দূৰত থাকিব লগা হয়, আৰু পিতৃৰ বাবে সমস্যাৰ সৃষ্টি কৰে, অথবা পিতৃয়েও তেওঁৰ বাবে সমস্যাৰ সৃষ্টি কৰে। গতিকে সূৰ্য যদি কাৰোবাৰ বেয়া থাকে, তেতিয়াহ'লে পিতৃ ৰিলেটেড সমস্যাৰ সৃষ্টি হয়। আনহাতে যাৰ সূৰ্য ভাল থাকে কুণ্ডলীত, সেই ক্ষেত্ৰত পিতৃৰ লগত মিলা প্ৰীতি, পিতৃৰ পৰা সৎ উপদেশ, পিতৃৰ পৰা মানসিক শান্তি, পিতৃৰ পৰা ধন লাভ, সম্পত্তি লাভ, আৰু পিতৃৰ পৰা আশীৰ্বাদ, এই সকলোবোৰ পোৱা যায়। গতিকে কাৰোবাৰ যদি এনেকুৱা ধৰণৰ চিমটমছ আপোনালোকে দেখিছে যে আপোনালোকৰ লগত আপোনাৰ পিতৃৰ মনোমালিন্য বা ভাল নাপায় বা এনেকুৱা ধৰণৰ যদি ছেপাৰেশ্যন টাইপৰ যদি হৈছে, তেতিয়াহ'লে আপোনালোকে জানি ল'ব যে প্ৰব্লেম ইজ উইথ দ্য ছান। আপোনাৰ কুণ্ডলীত সূৰ্য হয়তো দুৰ্বল, বা সূৰ্যৰ ওপৰত কোনো পাপ গ্ৰহৰ দৃষ্টি আছে, বা সূৰ্য কোনো শত্ৰু গ্ৰহৰ ৰাশিত বহি আছে। তো যিকোনো ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সূৰ্য যাৰ বেয়া থাকে, তাৰ একটো মই ক'লোৱেই যে পিতৃৰ লগত অমিল হয়। ছেকেণ্ড কিয়নো সূৰ্য ইজ দ্য কাৰকা অফ চ'ল বা আত্মাৰ কাৰক, গতিকে আৰু পাৰ্চনেলিটিৰ কাৰক। গতিকে সূৰ্য যাৰ ভাল থাকে, তেনে পুৰুষ বা মহিলা তেওঁলোক অত্যন্ত আত্মবিশ্বাসী হয়। যিয়েই কাম কৰে তাতেই তেওঁলোক যে ছাকচেছ হ'ব পাৰিব, এনেকুৱা এটা বিশ্বাস তেওঁলোকৰ মাজত থাকে, আৰু সকলো কাম তেওঁলোকে অতি উৎসাহেৰে কৰে। আৰু যিহেতু সূৰ্য দেৱতাৰ ৰজা, গতিকে ৰাজতুল্য কিছুমান কেৰেক্টাৰিষ্টিক্সো এনেধৰণৰ ব্যক্তিৰ ভিতৰত পোৱা যায়। ৰাজতুল্য কেৰেক্টাৰিষ্টিক্স কিছুমান ভালো হয়, কিছুমান বেয়াও হয়। ভাল এইটোৱেই যে তেওঁলোকৰ এনেকুৱা এটা পাৰ্চনেলিটি হয় যে বাকী সকলো লোকে তেওঁৰ কথা মানি চলে, বা তেওঁৰ কথা শুনে, বা তেওঁক বিশ্বাস কৰে। আৰু সূৰ্য যদি বেয়া হয়, তেতিয়াহ'লে পাৰ্চনেলিটিত এনেকুৱা এটা হয় যে হয়তো
যিহেতু সূৰ্য আত্মাৰ কাৰক, গতিকে কিছু জেলাচি, হিংসা ভাৱ বা বহুত ক্ষেত্ৰত মই দেখিছোঁ যে মানুহ অত্যাধিক ইগ'ইষ্টিক হৈ যায়, অভিমানী হৈ যায়, এৰগেণ্ট হৈ যায়, নিজৰ স্থিতিৰ পৰা লৰচৰ নকৰে, সি সঁচাই হওক বা মিছাই হওক, তো এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা পায়। গতিকে সূৰ্য আমাৰ কুণ্ডলী, সকলোৰে কুণ্ডলীত খুব ইম্পৰ্টেণ্ট হয়। আৰু সূৰ্য যাৰ বেয়া, তেওঁ সূৰ্যৰ প্ৰতিকাৰ আছে, সূৰ্যৰ প্ৰতিকাৰ বা ৰিমেডি কৰি পেলাই সূৰ্যক উইকৰ পৰা ষ্ট্ৰং কৰিব পাৰি। আৰু যেতিয়া সূৰ্য ষ্ট্ৰং হ'ব, তেতিয়া সূৰ্যৰ ভাল ফল পোৱা আৰম্ভ কৰিব। ধন্যবাদ। ইয়াৰ পিছৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম মঙ্গল গ্ৰহক লৈ পেলাই। এই ভিডিঅ'টো শেষ কৰাৰ আগতে মই পুনৰ একেই আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে কাইণ্ডলি ভিডিঅ'টো লাইক কৰক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেধৰণে সৰু সৰু ভিডিঅ'ৰ মাধ্যমেৰে মই চেষ্টা কৰিম যাতে জ্যোতিষৰ যিবোৰ ফাণ্ডামেণ্টেলছ সেইবোৰ কমন মেনে বুজি পোৱা ধৰণে মই আপোনালোকক বুজাব পাৰোঁ। ধন্যবাদ। আকৌ লগ পাম।